নমস্কাৰ ভণ্টি। নমস্কাৰ, তোমাৰ নামটো কি? মোৰ নাম সৰস্বতী চেত্ৰী। তুমি ক'ৰ পৰা আহিছা? মই গুৱাহাটী মালিগাঁৱৰ পৰা আহিছোঁ। তুমি আজি ইয়াত কি কাৰণে আহিলা? আজি আমি ইয়াতে সৎসং শুনিবলৈ আহিছোঁ। কাৰ সৎসং? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং। হয়, আমি দেখিব পোৱা মতে ছ'চিয়েল মিডিয়াত বা এনেকৈ আমি নিউজতো বহুতখিনি দেখিবলৈ পাইছোঁ। ৰামপাল মহাৰাজক আজি 28 ডিচেম্বৰ কিষাণ ৰক্ষক সন্মানেৰে সন্মানিত কৰা হ'ব। এইটো কিহৰ কাৰণে কৰা হৈছে? হয়, সন্ত ৰামপাল গুৰু মহাৰাজে বহুতো ভাল কাম কৰি আছে। যিহেতু আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত সন্ত ৰামপাল গুৰু মহাৰাজে হাৰিয়ানা প্ৰান্তত যিসকল বানপীড়িত কৃষকসকল আছিলে তেওঁলোকক বহুতো কোটি কোটি লাখ লাখ টকাৰ মটৰ পাইপ আদিৰে সাহাৰ্য আগবঢ়াইছে। সেইবাবে আজি 28 ডিচেম্বৰ 2025 তাৰিখে আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজক কিষাণ ৰক্ষক সন্মানেৰে সন্মানিত কৰিছে।